এই সবুডৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল। আৰু এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত। আজিৰ ভিডিঅ'টো হৈছে আপুনি কেনেকৈ আপোনাৰ মোবাইল যোগে আধাৰ কাৰ্ডখন আপডেট কৰিব। সো বন্ধুসকল, নতুন ৱেবছাইট দিয়া হৈছে। এই ৱেবছাইট যোগে আপুনি আপোনাৰ মোবাইল যোগে আধাৰ কাৰ্ডখন আপডেট কৰিব পাৰিব ঘৰতে বহি। সো ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। আজিৰ ভিডিঅ'টোত সবিশেষ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'ৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তলৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰমেটিভ ভিডিঅ' পাবলৈ। সো বন্ধুসকল, প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি সাৰ্চ বাৰত লিখি দিব myaadhar.uid.gov in। সো নহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আপুনি এইটো পেজত আহিব পাৰিব। সো অহাৰ পাছত ইয়াত চাওক ৱেলকাম টু মাই আধাৰ, এইটো কাষতে দিয়া আছে লগিং। সো আপুনি লগিং অপশ্যনত ক্লিক কৰিব। সো বন্ধুসকল, লগিং অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত চাওক দিয়া আছে ইণ্টাৰ আধাৰ, তলতে দিয়া আছে এটা কেপচাৰ। আপুনি ইণ্টাৰ এভৰি কেপচাৰটোত ইয়াত কেপচাৰটো বহুৱাব লাগিব। সো বন্ধুসকল, প্ৰথমতে মই আধাৰ নাম্বাৰটো বহুৱাই লৈছোঁ। সো আপুনি আপোনাৰ কেপচাৰটো বহুৱাৰ পাছত ইয়াত চাওক তলত দিয়া আছে চেণ্ড OTP। সো চিম্পলি আপুনি চেণ্ড OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। ইয়াত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত এটা OTP দিয়া হ'ব। সো বন্ধুসকল, তলত ইণ্টাৰ OTPত আপুনি OTPটো বহুৱাব লাগিব। সো আপুনি OTPটো বহুৱাৰ পাছত ইয়াত চাওক তলত দিয়া আছে লগিং, আপুনি লগিং অপশ্যনত ক্লিক কৰিব। সো বন্ধুসকল, লগিং অপশ্যনত ক্লিক কৰাৰ পাছত এনেকুৱা আপোনাৰ আধাৰ ৱেবছাইটটো লগিং হ'ব। সো প্ৰথমতে ইয়াত চাওক দিয়া আছে ডাউনলোড আধাৰ অৰ্ডাৰ PVC। সো বন্ধুসকল, ইয়াত কাষতে দিয়া আছে অনলাইন আপডেট ছাৰ্ভিচ। সো ইয়াত আপুনি অনলাইন আপডেট ছাৰ্ভিচত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। ইয়াত চাওক প্ৰথমতে দিয়া আছে আপডেট আধাৰ অনলাইন। সো বন্ধুসকল, আপুনি আপডেট আধাৰ অনলাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন প্ৰচেছ অ'পেন হ'ব। সো তলতে দিয়া আছে চাওক প্ৰচিড টু আপডেট আধাৰ। সো আপুনি প্ৰচিড টু আপডেট আধাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। ইয়াত চাওক প্ৰথমতে দিয়া আছে নেম, দ্বিতীয় নম্বৰ অপশ্যনত দিয়া আছে ডেট অফ বাৰ্থ, তৃতীয় নম্বৰ অপশ্যনত দিয়া আছে জেণ্ডাৰ, আৰু চতুৰ্থ নম্বৰ অপশ্যনত দিয়া হৈছে এড্ৰেছ। সো আপুনি কোনটো আপোনাৰ সলনি কৰিব ইয়াৰ পৰা আপুনি চুজ কৰি ল'ব। সো বন্ধুসকল, মই ডেট অফ বাৰ্থ চুজ কৰি লৈছোঁ। তাৰপাছত ইয়াত চাওক দিয়া আছে প্ৰচিড টু আপডেট আধাৰ। সো আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। ইয়াত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। ইয়াত চাওক দিয়া আছে আপোনাৰ ডেট অফ বাৰ্থ। ইয়াত আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিলে ইয়াত চাব ডিটেইল টু বি আপডেট। সো আপুনি কোনটো নতুন ডেট বহুৱাব ইয়াত আপুনি ইয়াৰ পৰা চিলেক্ট কৰিবলৈ হ'ব। সো আপুনি চিলেক্ট কৰাৰ পাছত ইয়াত চাওক দিয়া আছে চিলেক্ট ভিলিড ডকুমেণ্ট। সো ইয়াৰ পৰা আপুনি যিকোনো এখন ডকুমেণ্ট চিলেক্ট কৰিব লাগিব। ইয়াত প্ৰথমতে দেখুৱাই আছে বাৰ্থ চাৰ্টিফিকেট। সো বন্ধুসকল, ইয়াত তলতে দিয়া আছে যিকেইটা ডকুমেণ্ট আপুনি ইয়াৰ পৰা ইয়াত আপুনি ইণ্ডিয়ান পাছপোৰ্ট, মাৰ্কশ্বিট, পান কাৰ্ড, পাছপোৰ্ট। সো ইয়াত আপুনি যিকোনো এখন ডকুমেণ্ট চিলেক্ট কৰিব লাগিব। ডকুমেণ্ট চিলেক্ট কৰাৰ পাছত ইয়াত চাওক দিয়া আছে ভিউ ডিটেইলছ টু আপলোড ডকুমেণ্ট। ইয়াত আপুনি ক্লিক কৰি আপোনাৰ ডকুমেণ্টখন আপলোড কৰিব লাগিব। সো প্ৰথমতে ইয়াৰ পৰা আপুনি ডকুমেণ্টখন চিলেক্ট কৰিব লাগিব। ইয়াত মই চিলেক্ট কৰি লৈছোঁ। সো বন্ধুসকল, চিলেক্ট কৰাৰ পাছত ইয়াত চাওক তলতে দিয়া আছে আপলোড ভিউ। সো ইয়াত ভিউ ডিটেইলছ আপলোডত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ ডকুমেণ্টখন কণ্টিনিউ টু আপলোডত ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপুনি ব্ৰাউজাৰ পৰা আপোনাৰ ফাইলৰ পৰা ডকুমেণ্টখন আপলোড কৰি ল'ব। সো ফাইনেলি আপুনি ডকুমেণ্টখন আপলোড কৰি ল'লে তাৰপাছত আপুনি নেক্সটত ক্লিক কৰিব। সো আপুনি নেক্সটত ক্লিক কৰাৰ পাছত ইয়াত তিনিটা অপশ্যন দেখুৱাই আছে প্ৰিভিউ এণ্ড পে'মেণ্ট। সো বন্ধুসকল, ইয়াত আপুনি পে'মেণ্টত ক্লিক কৰি আপোনাৰ নেক্সটত ক্লিক কৰিলে আপোনাক দেখুৱাব আপুনি 50 টকা এটা পে'মেণ্ট কৰিব লাগিব। সো বন্ধুসকল, পে'মেণ্ট কৰাৰ পাছত ইয়াত আপুনি অনলাইনত আপোনাৰ আধাৰ কাৰ্ডখন এনেকুৱা আপডেট কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।